ফ্ৰেণ্ডছ আজি একদম সহজ বস্তু এটা চাম সকলোৱে সেইটো জানে কিন্তু মই এইটো কাৰণে দেখুৱাইছোঁ যে তাত কিছুমান ফিচাৰ্ছ থাকে সেইবিলাক কিন্তু বিশেষকৈ ইউজ নকৰে চ' মই সেইবিলাক ইউজ কৰি দেখুৱাম মানে ফেচবুক পেজত কেনেকৈ লাইভ আহে ঠিক আছে তো ফেচবুক পেজততো প্ৰথমতে লাইভ আহিবলৈ আমি পষ্টত ক্লিক কৰাৰ লগে লগে এইটো লাইভৰ অপশ্যন আহি যায় গ' টু লাইভ তো ক্লিক কৰাৰ লগে লগে মানে আমি ক্লিক কৰাৰ লগে লগে ষ্টাৰ্ট বটনটো টিপাৰ লগে লগে লাইভ ষ্টাৰ্ট হৈ যায় তো মোৰ ষ্টাৰ্ট হৈ গ'ল লাইভ আৰু বৰ্তমান যিহেতু মোৰ এইটো পেজ নতুন হয় আৰু এইটো পেজত মোৰ ইমান ফলোৱাৰ্ছ নাই তো লাইভ নাহে মানে লাইভত ইমান এটা মানুহ নাহে ঠিক আছে তো এতিয়া মই ইয়াৰ ভিতৰত এইটো অপশ্যন ক্লিক কৰিলে কি হ'ব যে ইয়াৰ পাৱাৰটো কম বাঢ়ি যায় মানে তোমাৰ যিটো আগফালৰ ফ্লেছ লাইট হয় সেইটো জ্বলি যায় ঠিক আছে তাৰপিছত এইটো অপশ্যন হ'ল ৰোটেট সকলোৱে জানেই একদম খাছ আৰু একদম মানে ভাল লগা অপশ্যনটো হ'ল এইটো সকলোৱে ইউজ নকৰে কিন্তু মই আজি ইউজ কৰি দেখুৱাম কি হয় ঠিক আছে তো যদি আমি এইটো ফাৰ্ষ্ট ক্লিক কৰোঁ তেনেহ'লে চোৱা কেনেকুৱা লাগিছে ভাল লাগিছে ন তাৰপিছত যদি এইটো ক্লিক কৰোঁ হৈ গ'ল আন্ধাৰ তাৰপিছত এইটো ক্লিক কৰিলে এয়া দুটা মানুহ ওলাই গ'লোঁ তাৰপিছত এইটো ক্লিক কৰি চাওঁ কি হয় কি হ'বনো ক্লিক কৰি চাওঁ আৰে এই মজা দেখোনে মই আজি চাইছোঁ দেই এইটো বস্তু ঠিক আছে তো এইটো অপশ্যন বেছি ভাল লাগিল হয়নে এইটো অপশ্যন বেছি বঢ়িয়া তাৰপিছত এইটো অপশ্যনে কি কৰে চাওঁ এইটো অপশ্যন এয়া তো দেখিছা নহয় মানে এইবিলাক অপশ্যন বিশেষকৈ লাইভত আহিলে ইউজ নকৰে যিহেতু লাইভটো মানে অলপ বেয়া হৈ যায় সকলোৱে ইউজ কৰিব টান পায় এইবিলাক অপশ্যন কিন্তু মই আজি মই তোমালোকক দেখুৱাইছোঁ কেনেকৈ কি ইউজ কৰিব পৰা যায় তো ঘামিছোঁ মানুহটো কাৰণ কি ফেনখন চলোৱা নাই চকু হালেই বদলি হৈ গ'ল বঢ়িয়া আৰে চবফালে দেখোন ৰঙা হেৰিয়ে ওলাই গ'ল মজা তো ইয়াৰ বহুত অপশ্যন আছে এইবিলাক বহুত অপশ্যনৰ ভিতৰত এমেজিং অপশ্যনটো কিন্তু এইটোহে লাগিলে দেই যিটো বলটো যে হেৰি কৰিব পাৰি এইটো অপশ্যন এইবিলাক ইমান খাছ নহয় এইবিলাক যি দেখিছোঁ এইটো কেনেকুৱা হ'ব তো এইটো অপশ্যন চাওঁ কেনেকুৱা হয় জাকাছ তো এইখিনি ফ্ৰেম হয় আচলতে দেই এইখিনি ফ্ৰেম হয় এইখিনি এইটো কি হয় এজন মেম্বাৰে মোৰ লাইভটো চাই আছে চ' কোনে চাই আছে প্লিজ মেছেজ কৰকচোন মই আচলতে ইউটিউব চেনেলৰ কাৰণে মই এটা ভিডিঅ' বনাই আছোঁ জাষ্ট তো অলপমান চেক কৰাই আছোঁ যে কি হেৰি কৰে তো বিশেষকৈ এইটো বেছি ভাল লাগিলে এইটো দেই বলটো আহি যায় জাকাছ আৰু এইটো অপশ্যন দাঢ়ি এইটোতো আৰু মজা क्या बात है मैं एक ही बात बोलता हूँ दूसरी बात मैं नहीं बोलता हूँ डायलग में এইবোৰ মজা এইটো লগাই লৈ দেই এইটো হ'ল তাজ এতিয়া তাজ আহিব হয়নে নেট বহুত শ্ল' মোৰ মূৰৰ ওপৰত তাজ বহি গ'ল দেই জাকাছ তো ফ্ৰেণ্ডছ বহুতকেইটা অপশ্যন থাকে আৰু বহুতকেইটা অপশ্যনৰ ভিতৰত এইটো অপশ্যন বেছি ভাল লাগিলে আৰু লগতে এইটো অপশ্যন যিহেতু এইটো মানে ঘূৰি থাকে বলটো তো ভালদৰে হেৰি নহয় এইটো অপশ্যন বেছি খাছ লাগিলে এইটো অপশ্যনো তো তোমালোকক দেখুৱাবৰ কাৰণে এনেই জাষ্ট লাইভটো অন কৰিলোঁ আৰু লাইভত যোনজন আছে মই তেওঁক ক'ব বিচাৰিছোঁ এইটো আচলতে মই ইউটিউবৰ কাৰণে মই ভিডিঅ' বনাই আছিলোঁ দেই চ' এতিয়া মই লাইভটো মই কেঞ্চেল কৰোঁ আৰু কেঞ্চেল কৰিবলৈ তোমালোকে নিশ্চয় জানাই যে ইয়াত ক্লিক কৰিব লাগে ফিনিছত আৰু বাছ হৈ গ'ল তো মোৰ ষ্টাৰ্ট হৈ গ'ল লাইভ
বৰ্তমান যেহেতু মই এইটো পেজ নতুন হয় আৰু কাৰণ এইটো লাইভ বেলেগে চাব নালাগে আৰু চ' ফ্ৰেণ্ডছ মই তোমালোকক দেখুৱালোঁ যে কেনেকৈ কি কৰিব পাৰি তো এইটো মোৰ ফেচবুক পেজ হয় ঠিক আছে নীলম তো তোমালোকে ফ'ল' কৰি ল'বা বেছি মোৰ ফলোৱাৰ্ছ নাই 87টা ফলোৱাৰ্ছ আছে সেইকাৰণে লাইভত ইমান মানুহ অহা নাই চ' যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা